আটাইতকৈ ডাঙৰ কথা হৈছে আমি সকলোৱে নেচাৰ সদায় ভাল পাব তো হেল্ল' ৰাইজ চৌদিঅ' ৰাইজ তো ৱেলকাম টু মাই আৰু এটা নতুন ব্লগ তো সকলোকে স্বাগতম জনালোঁ মোৰ নতুন ব্লগটোলৈ। তো আজি ভিডিঅ'টো হ'বলৈ গৈ আছে জচিলা। তো আজি মানে লগ কৰিবলৈ গৈ আছোঁ সকলোৰে মৰমৰ, সকলোৰে প্ৰিয়, সকলোৰে অসমবাসীৰে প্ৰিয়। তো ৰাইজ আৰু এটা কথা, যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তো গাইজ লগ কৰিবলৈ গৈ আছোঁ প্ৰস্তুতি পৰাশৰ বাঘ। তো আজি আমাৰ গাঁৱৰ ওচৰতে বোলে আজি তাতে আজি ফুৰিবলৈ বোলে আহিব। তো মোক খবৰ দিছে বন্ধু এজনে, তাতে মানে যাবলৈ কৈ আছে মোক আৰু লগ কৰিম তেওঁক। আজি ভিডিঅ'টো কলেজ চাই থাকক আৰু ভিডিঅ'টো একদম দীঘলীয়া নকৰোঁ। তো সেই কলেজ চাই থাকক, তাতে গৈ আপোনালোকক লগ পাই আছোঁ ধুনীয়াকৈ ব্লগ। ৰাস্তাৰ পৰিমাণ খুবেই বেয়া, একদম মানে এতিয়া পাকা ৰাস্তা হোৱা কথা আছিল কিন্তু এতিয়াও হোৱা নাই ৰাস্তাটো, মানে বহুত বেয়া ৰাস্তাটো। তথাপিও গৈ আছোঁ আপোনালোকৰ কাৰণে, ভিডিঅ'টো আপোনালোকে চাই থাকক। তো গাইজ ফাইনেলি বেয়া ৰাস্তা এৰি পাই গ'লোঁ একদম ভাল ৰাস্তা, পটপটীয়া ৰাস্তা, একদম ঘনঘনীয়া, একদম মানে কি ক'ম টনটনীয়া ৰাস্তা, পাকাই পাকা। এইফালে আমি যাব লাগিব লেফ্ট, চিধা যাম। এই তো গাইজ এতিয়া আমি ফাইনেলি পাব লগা হ'লোঁ একদম প্ৰস্তুতিবাৰ গাড়ীখন দেখা পাইছে আপোনালোকে সন্মুখত। এইটো হৈছে গাড়ীখন, এইখন ৰাস্তা লৈ আহিছে প্ৰস্তুতিবাৰ ঘৰত আহিছে, ৰাস্তা লৈ আহিছে একদম সিহঁতৰ ঘৰত আহিছে। এতিয়া ঘৰত যাই কিনে লগ পাই আছোঁ প্ৰস্তুতিবাৰ বনাওক। তো গাইজ এইখন হৈছে প্ৰস্তুতিবাৰ গাড়ী। তো সিহঁতে চাহ খাই আছে, তো লগ পাই আছোঁ। শেষলৈ চাই থাকক ধুনীয়াকৈ, দুটা বা এটা কথা সুধিম ধুনীয়াকৈ প্ৰস্তুতিবাই কি কয় শেষলৈ চাই থাকক দেই ভিডিঅ'টো। এইটো যে ৰাস্তাৰ। তো গাইজ ফাইনেলি আহি পালোঁ আমাৰ প্ৰস্তুতিবা। তো অতি মৰমৰ, সকলোৰে মৰমৰ। তো মই যে কেতিয়াবা এনেকুৱাকৈ লগ পাম বাক, তো মোৰ খুবেই আজি সপোন নিচিনা লাগি আছে, মানে সপোন নিচিনা লাগিছে বা। তো বা খবৰ কেনেকুৱা আপোনাৰ? ভাল ভাল, তোমাৰ খবৰ ভাল? খবৰ ধুনীয়া, একদম ধুনীয়া হয়। চেনেলটোৰ নাম কি? চেনেলটোৰ নাম আই লাভ নেচাৰ এণ্ড ৰাইট। আই লাভ নেচাৰ এণ্ড ৰাইট। অ'কে, আই লাভ নেচাৰ এণ্ড ৰাইট। বঢ়িয়া। তো বাক যে এনেকুৱাকৈ লগ পাম জীৱনত, মানে আজি সপোন লাগি আছে। তো বা মানে অলপ মোৰ চেনেলটোৰ কথা অলপ কৈ দিলে ভাল হয়। নামটো ধুনীয়া, আই লাভ নেচাৰ। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি সকলোৱে নেচাৰ সদায় ভাল পাব লাগে, প্ৰকৃতিক সদায় ভাল পাব লাগে। কাৰণ প্ৰকৃতিক ভাল পালে আমি নিজক ভাল পাবলৈ শিকিম। মই নিজেও খুব প্ৰকৃতিক ভাল পাওঁ, সেউজীয়া ভাল পাওঁ, আকাশ ভাল পাওঁ, বতাহ ভাল পাওঁ, ফুল ভাল পাওঁ, গছ ভাল পাওঁ। আৰু তুমি যে চেনেলটোৰ নামটো এইটো কিয় দিলা? মানে এইটো মোৰ মানে এইটো চেনেলটোৰ নাম দিয়াৰ উদ্দেশ্য হৈছে কি, মই সকলোকে নেচাৰ ভাল পাওঁ। চেনেলটোৰ বিষয়ে মানে মই সকলো ধৰণৰ মানে পূজা, তাৰপিছত এনে ৰাইড অলপ চলপ এনে সৰু সৰুকৈ এনেকুৱা মানে নেচাৰ মই নাম ৰখাটো হৈছে, মই নেচাৰ সদায় ভাল পাওঁ। নেচাৰ প্ৰায়ভাগে মই নেচাৰৰ পৰাই ভিডিঅ' আৰম্ভ কৰোঁ আৰু নেচাৰৰ লাভাৰে হয়, আৰু বেছিভাগ মই নেচাৰত গৈ ভিডিঅ' বনাওঁ। আচ্ছা, ভেৰি গুড। গতিকে আপোনালোকে চাই থাকিব আই লাভ নেচাৰ এণ্ড ৰাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু থিয়েটাৰ চলি আছে পাণবাৰীত, তো আহিব সকলোৱে যোনে যোনে চাই আছে। বহুত মানুহ হৈছে, আমাৰ এটা নিশা হৈ গ'ল আৰু আজি আছে, কাইলৈ আছে মধুবালা আৰু জয়মতী। আৰু কাইলৈ মেম বা কাইলৈ কি? কাইলৈ আমাৰ জয়মতী আছে, আজি মধুবালা। কালিৰ নাটকখন বেছিকৈ ভাল হ'ব। কালিখন মই বহুতত শুনা পাই আছো। জয়মতী ভাল পায়, খুব ভাল পায় মানুহে চাই। বেলেগ ধৰণৰ নাটক, তেনেকুৱা নাটক সচৰাচৰ কৰা নাযায় ন। জয়মতীখন আপোনালোকে চাবলৈ আহিব, ভাল পাব চাই পেলাই। বা বহুত ভাল লাগিল এইখিনি যে সঁহাৰি দিলে, থেংক ইউ বহুত থেংক ইউ। এটা হেণ্ডশেক প্লিজ, একদম থেংক ইউ দেই সকলোৱে। ফটো উঠাত ব্যস্ত, ফিনি আমাৰ ফিনি পুৰা ফটো উঠাত ব্যস্ত, আহিছে ভাই ফটো উঠাত ব্যস্ত, এইফালে ফটো উঠাত ব্যস্ত। এতিয়া ভাত খাব, এইটো ফটো উঠাত সকলোৱে ব্যস্ত, আৰু ধীৰাজ পাইছে ফটো মাৰাত ব্যস্ত। চাৰিওফালে হৈ আছে ধুনীয়া পৰিৱেশ। এতিয়া বা খাই আছে ভাত। তো এতিয়া আমি ইয়াৰ পৰা গুচি যাম। তো খোৱাৰ টাইমত ডিষ্টাৰ্ব দিয়াটো বহুত ভুল। তো খাই আছে বায়ে ভাত। তো এতিয়া আমি যাম বাহিৰত। তো বাহিৰত আৰু দুটা ফটো শ্বুট কৰি এতিয়া যাব ওলাইছে আমাৰ বা, মৰমৰ বা।
ফটো উঠাইছে যা কৈছো মই দিগলাৰ দিছো দে দিগলাৰ অলপ বাহিৰত তো ৰাইজ ফাইনেলি এতিয়া হৈ গ'ল প্ৰস্তুতি বাক লগ কৰা তো প্ৰস্তুতি বা এতিয়া থিয়েটাৰত গ'ল তো আজিও আছে আজি কিবা কি নাটক আছে বোলে ভাই আজি কি নাটক আছে মধুবালা আছে আজি মধুবালা আজি মানে আৰু অহাকালিলৈ আছে জয়মতী তো গাইজ তেওঁ গেল আমাৰ বা মানে বহুত ধুনীয়াকৈ কথা ক'ল এইখিনি যে ৰেছপন্স দিব মোক কেতিয়াও ভবা নাছিলোঁ আৰু সপোনতে যে মই এনেকুৱাকৈ লগ পাম দিঠকত ফেচ টু ফেচ যে কথা ক'ম বহুতেই ভাল লাগিল বহুতে বায়ে বহুত ৰেছপন্স দিয়ে সকলোৰে লগতে সমানে চলে বহুত ভাল হয় বা তো বহুত ভাল লাগিল তাক লগ পাই তো এতিয়া ঘৰলৈ গৈ আছোঁ তো সেইখিনিয়ে কথা এইখিনিয়ে ভিডিঅ' তো কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু যোনে মোৰ চেনেল নতুনকৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে তো আজিলৈ বাই বাই টাটা চিউ আগৰ ভিডিঅ'ত নেক্সট টাইম পাই থাকিব